এই দৃশ্য উজনি অসমৰ প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ। চাওক জৰুৰীকালীন বিভাগত চলা চিকিৎসাৰ দৃশ্য। সন্ধিয়া 5 বজাত এইদৰে মোবাইলৰ লাইট জ্বলাই ৰোগীৰ চিকিৎসা চলাইছে চিকিৎসকে। আপুনি নিজেই ভাবক, উজনি অসমৰ প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগ, য'ত অনবৰতে উজনি অসমৰ ভিন্ন প্ৰান্তৰৰ পৰা জৰুৰী অৱস্থাত ৰোগী আহে, কিন্তু জৰুৰী বিভাগতে অন্ধকাৰ পৰিৱেশত মোবাইলৰ লাইটৰ পোহৰত ৰোগীৰ চিকিৎসা চলাটো সঁচাকৈয়ে স্বাস্থ্য বিভাগৰ বাবে লাজ লগা কথা নহয়নে? ঠিক স্বাস্থ্য বিভাগ ঠিক। নিউজ ডেস্ক রিপোর্ট, ডিব্ৰুবাৰ্তা।